ৰাতিপুৱাই চাইছেনে কল আৰু একাপ কফি আৰু ৰসগোল্লা দি মেলি আমাৰ ইয়াক মই কামত লগাই দিলোঁ, ক'লোঁ যে ৱাশ্বিং মেচিনটো সোনকালে লগাই দিয়া ডিউটি যোৱাৰ আগত। সেইমতে সি লগাবলৈও লৈছে বাৰু। জানেনে যেতিয়া মাকৰ ঘৰৰ পৰা দিয়ে ছোৱালীক কিবা কিবি এনেকুৱা দৰকাৰী বস্তুবোৰ, তেতিয়া মানে ছোৱালীয়ে নহয় অভিমানত কয় একদম মোৰ মাৰ ঘৰৰ পৰা দিছে, যাকেই নহওক বা হাজবেণ্ডকেই হওক। কিন্তু এজনী পত্নীৰ মনৰ পৰা কেতিয়া সুখী হয় জানেনে, যেতিয়া মানে হাজবেণ্ডে নিজে বস্তুটো মানে নিজৰ ইচ্ছাত কিনি দিয়ে তেনেকুৱা দৰকাৰী বস্তুবোৰ ন, সেই আনন্দটোৱেই বেলেগ, মনটো ভাল লাগি যায়। এইফালে চাওক গৰম গৰম ভাতৰ সৈতে ৰাতি অলপ চব্জি আছিলে, সেইবোৰ খাই মেলি আমাৰ ই ডিউটিলৈ গ'ল। তাৰ পিছে মই আকৌ আৰমানক আনিবলৈ ওলাইছোঁ। স্কুলত দিয়ে আহিছিলোঁ বাৰু, আগতে দুজনেই গৈছিলোঁ, পিছত এতিয়া মই আকৌ ওলাইছোঁ অলপ ভাত পানী খাই মেলি। চাওক আৰমানক ল'লোঁ স্কুলৰ পৰা, পাইছেনে ভৰিত অলপ দুখ পাইছিলে সেইকাৰণে চেণ্ডেল পিন্ধাই পঠাইছিলোঁ। লৈ তাক অলপ ফ্ৰেছ কৰি লৈ জানেনে লালমোহন এটা আছিলে তাক দিলোঁ, আৰু তাকে মনত পৰিলে কলো আছে, তাৰপিছত কলো দিলোঁ। সি তাক মানে এনেকুৱাকৈ কিবা এটা খাবলৈ দি লৈ পিছত মই বনাই থাকোঁ, বাৰু সি ভাত খায়ে গৈছিলে। এইফালে চাওক মই পিছত যোগাৰ কৰি ল'লোঁ মাছ কাটি লৈ, একদম মাছ চাটনি বনাম আজি, দালি বনাম নৰসিংহৰ পাতেৰে। আৰু এয়া চাইছেনে মাছ চাটনি একদম বনি ৰেডি হৈ গ'ল, নৰসিংহৰ পাতেৰে একদম দালি। দুপৰীয়া যে নৰসিংহৰ পাতেৰে দালি বনালে বহুত ভাল লাগে, হয়নে বাৰু? এয়া চাওক একদম টেষ্টি মাছ চাটনি। তাৰপিছত মনত পৰিলে আচাৰো আছিলে, জলকীয়াৰ আচাৰো ল'লোঁ, একদম টেষ্টি লাগিছে দেই আচাৰটো। খাই লোৱাৰ পিছত জানেনে বৈয়াম এটাত এনেকুৱাকৈ ভৰাই ল'লোঁ, চিচাৰ বৈয়ামত আচাৰখিনি। আৰু আমাৰ ই চাইছেনে ডিউটিৰ পৰা গৈ আহিলে সন্ধিয়া সময় দেই, মই আৰমানক পঢ়াই আছিলোঁ। আমাৰ ই চাই মেলি কি কৈছে, তুমি যোৱা চাহ বনোৱাকৈ মই আৰমানক পঢ়াই ল'ম বুলি। তাক খাই লৈ আমাৰ ইয়ে কি জানে কি নাজানে ল'ৰাটোৱে বুলি আজি বহিলে তাক লৈ। এনেকৈ অলপ সময় ল'ৰাটোৰ কাৰণে কেতিয়াবা ওলাই বাৰু ই। ৰাতিৰ সাজ খাই লৈ আকৌ ৰাতিপুৱালৈ চিন্তা দেখিছেনে, ৰাজমা তিয়াই ল'লোঁ আজি। ইমানেই, বাই বাই।